আপোনালোকে ছাগলীক বাৰু কি দানাত দিয়েনো? মই হ'লে এইখিনি দানাত দিওঁ। আপোনালোকে আৰু কিবা দিয়ে নে ক'বচোন। আৰু মই যিখিনি দানা দিওঁ এই হ'ল চাপৰ, তাৰপিছত এইখিনি হ'ল মাকৈ। মাকৈটো মানে তিয়াই নথওঁ, এনেকৈ দি দিওঁ, এনেকৈ খায় সিহঁতে দেই। আৰু বেলেগ কিবা এনেকুৱা দিব পৰা বস্তু আছে নেকি ক'বচোন? যদি মানে আছে ময়ো দিম। আৰু এনেকুৱা এবস্তা আনি থৈ দিছোঁ এই মাকৈ, চাপৰ এবস্তা, তাৰপিছত ইয়াতে অলপমান মানে হেৰি দিম। আৰু এই দুটা পোৰা কল আছিলে, পোৰা কল দুটা মানে কাটি কাটি মই দি দিম। আৰু এটা বস্তু দিব পাৰোঁ, এইটো হ'ল গুৰ মিঠাই, এইটো মই দিম। তাৰপিছত এইখিনি এনেকৈ সানিলে অকণমান গৰম পানী দিম, ঠাণ্ডা পানী নিদিওঁ তাৰমানে। আপোনালোকে কেনেকৈ দিয়ে ক'বচোন? যাৰ যাৰ ফাৰ্ম আছে, মইতো আৰু নতুন মানুহ ন ফাৰ্মৰ।